তোমালোকক মই সেইদিনা বিষাদ যোগ পাঠটোৰ প্ৰথমৰ পৰা দুটা পেৰাগ্ৰাফৰ অসমীয়া আধুনিক অসমীয়া অনুবাদ কৰি বুজাই দিছিলোঁ আৰু সেইখিনি মই হোৱাটছআপ ভিডিঅ' দিছোঁ, চাই ল'বা। আৰু আজি বাকীখিনি পাঠৰ মই অসমীয়া অনুবাদখিনি কৰি দিম। গতিকে চোৱা, সেইদিনা পালোঁ কৌৰৱ আৰু পাণ্ডৱৰ দুটা ঠাইত যুদ্ধৰ কাৰণে মানে দুটা দল লগ হৈছিল আৰু মই এটা ৰাউণ্ড আঁকি দিছিলোঁ যে পাণ্ডৱ সৈন্য এনেকে বেহু কৰি কৌৰৱ সৈন্যক আগুৰি আছিল। চাৰিওফালে আছিল পাণ্ডৱ সৈন্য আৰু মাজত আছিল এইবিলাকত আছিল কৌৰৱ সৈন্য। আৰু সেই বেহু ৰূপ দেখি দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত এই পাণ্ডৱৰ বীৰত্বৰ কথা প্ৰকাশ কৰিছিল আৰু পিছত কি কৰিছিল যে ভীষ্ম পিতামহে সিংহ সদৃশ মহানাদ কৰি যুদ্ধৰ আৰম্ভণি কৰিছিল। আৰু তাৰ পিছত কৃষ্ণ, অৰ্জুন আৰু পঞ্চ পাণ্ডৱে নিজে নিজে নিজৰ ভাগৰ শংখবিলাক বজাইছিল। আৰু সেই শংখবিলাকৰ নাম মই তোমালোকক সেইদিনা কৈ দিছোঁ আৰু সেইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবাৰো মেট্ৰিক পৰীক্ষাত আহিছিল। গতিকে তোমালোকে এফালে কৃষ্ণই কি শংখ বজাইছিল ইফালে লিখি ল'বা পাঞ্চজন্য, অৰ্জুনে কি বজাইছিল এনেকে নামবিলাক আৰু শংখৰ নামবিলাক লিখি ল'বা। আৰু তাৰ পিছৰ পেৰেগ্ৰাফটোত কি কৈছে, শ্ৰী ভট্টদেৱে কি কৈছে সেইখিনি চাবলৈ আগবাঢ়িম। চোৱা, পাছে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যৰ যুদ্ধসমূহ দেখি অস্ত্ৰ বৃষ্টিৰে পুৰিব লাগিলে। আৰু কপিধ্বজ, কপি মানে বান্দৰ, কপিৰ অৰ্থ হ'ল বান্দৰ আৰু ধ্বজ মানে পতাকা, অৰ্থাৎ অৰ্জুনৰ ৰথত যিখন পতাকা আছিল সেই পতাকাখনত বান্দৰৰ ছবি আছিল। আৰু সেই অৰ্জুনে কৌৰৱ সৈন্যৰ লগত যুদ্ধ কৰিবলৈ আহি তেওঁৰ গোটেই সৰ্বশৰীৰ যেন পুৰিব লাগিছিল, গৰম উঠি গৈছিল তেওঁৰ তেজত। গান্ধীত ধনু ধৰি ঋষিকেশ ভগৱন্তক এই বাক্য সুধিলা। আৰু গান্ধীত অৰ্জুনৰ ধনুখনৰ নাম আছিল গান্ধী। এইটো এটা শৰ্ট কুৱেশ্যন, তোমালোকে লিখি ল'বা। আৰু সেই গান্ধীৰ ধনু ধৰি ঋষিকেশ ভগৱন্তক ক'লে, ঋষিকেশ মানে কৃষ্ণ ক'লে, কোনে ক'লে? অৰ্জুনে ক'লে। কি ক'লে? হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও, অচ্যুত মানে কৃষ্ণক কৈছে যে এই উভয় সেনাৰ মাজত মোৰ ৰথখন তুমি ৰাখা, যাতে যুঁজন্তা বীৰসমূহক চাওঁ, যাতে যিবিলাক বীৰে যুদ্ধ কৰিবলৈ আহিছে তেওঁলোকক মই চাব পাৰোঁ। বুজিবা বুলি যুঁজন্তাকে যুদ্ধ নহা তাত শুনা। আৰু তেতিয়া অৰ্জুনক কৈছিল কৃষ্ণই যে তুমি যুঁজোতাহে, যুদ্ধ কৰোতাহে, তুমি কিন্তু যুদ্ধ চোৱা মানুহ নোহোৱা, মই কাৰ সৈতে যুদ্ধ কৰিম? তেতিয়া অৰ্জুনে কৈছিল যে মই কাৰ লগত যুদ্ধ কৰিম? দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবা বিচাই, যি বীৰসৱ আহি আছে তাৰাক চাওঁ, তাও দুই সেনাৰ মধ্যত ৰথক ৰাখা। কৈছে যে মই দুৰ্বুদ্ধি দুৰ্যোধনে কিয় নিজৰ মানুহৰ মাজত যুদ্ধ কৰিবলৈ আহিছে আৰু তেওঁলোকৰ লগত কোন কোন যুদ্ধ ক্ষেত্ৰত আহিছে তেওঁলোকক মই এবাৰ চাওঁ, এনেকে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল। সঞ্জয় বুলন্ত জানা ৰাজা, অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণসকলৰ ৰাজাৰ মধ্যত ভীষ্ম দ্ৰোণ সন্মুখত ৰথক ৰাখি বুলিব লাগিলা। আৰু কাহিনীটোৰ আৰম্ভণিতে মই সেইদিনা কৈছিলোঁ যে কথাখিনি সঞ্জয়ে অন্ধ ধৃতৰাষ্ট্ৰক কৈ আছিল। আৰু এই প্ৰসংগত এই পেৰেগ্ৰাফটোত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, কি কৈছে? যে জানা ৰাজা, অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণই দুই পক্ষৰ সৈন্যৰ মাজত ৰথখন ৰখালে। আৰু তাত কোন কোন আছিল? ভীষ্ম, দ্ৰোণ, ভীষ্ম পিতামহ আৰু গুৰু দ্ৰোণাচাৰ্য। হে পাৰ্থ, বীৰসৱক চকু মেলি দেখা, তাতে অৰ্জুনে পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰসখী, শহুৰ, সুহৃদসৱক দুই সেনাত দেখিলে। আৰু তাতে অৰ্জুনে কি কৰিলে?
ধৃতৰাষ্ট্ৰ দুই ভায়েক আছিল আৰু গতিকে তেওঁলোকৰ সম্পৰ্কটো একে থাকিব। তাত দেখিছিল খুৰা, পিতামহ, আচাৰ্য, মাতুল মানে মামা, ভাতৃ, পুত্ৰ, পৌত্ৰ মানে নাতি, সখী, শহুৰ, সুহৃদ হ'ব দুই সেনাৰ মাজত অৰ্জুনে প্ৰত্যক্ষ কৰিলে। সেহীসকল বন্ধু হ'ব যুদ্ধক ইচ্ছাই সন্মুখে থাকিবাৰ দেখি পৰম কৃপায়ে ব্যক্ত হোৱা মহাদুখে কৃষ্ণক বুলিলা আৰু সেই সকলোবোৰ আত্মীয়ক দেখি অন্তৰত তেওঁ অনুতপ্ত হ'ল। হৈ তেওঁ কি কৰিলে? কৃষ্ণক ক'লে, কি ক'লে? এই জ্ঞাতি হ'ব যুঁজিতে ইচ্ছাই যুদ্ধত উপস্থিত দেখি মোৰ পৰচৰণ আদি ভাগি যায়। হে কৃষ্ণ, যে এই মোৰ জ্ঞাতি কুটুম্ব জানা নিজৰ ব্লাডৰ অৰ্থাৎ তেজৰ সম্পৰ্ক থকা মানুহবিলাকৰ লগত যদি মই যুদ্ধ কৰোঁ, মোৰ কি হ'ব? কৰ মানে হাত, চৰণ মানে ভৰি, মোৰ হাত ভৰিবিলাক যেন ভাঙি গৈছে। আচলতে আমাৰ কি হয়, যেতিয়া খুব টেনশ্যন হয়, আমাৰ মনত কিবা এটা অশান্তি হয়, তেতিয়া আমাৰ হাত ভৰিবিলাক খুব বিষাই যায়, ভাঙি যায়। আৰু সেই অৱস্থাটো অৰ্জুনৰ হৈছিল, তেওঁ যেতিয়া যুদ্ধক্ষেত্ৰত নিজৰ আত্মীয়ক দেখা পাইছিল। আচক যুঁজিবে আগত ৰহিব নপাৰো, মনোভ্ৰম হয় বিমংগল দেখো। আৰু মই কি হৈছোঁ যে এওঁলোকৰ সন্মুখত আহি মই যুদ্ধ কৰিব নোৱাৰোঁ, মোৰ মনত মহাভ্ৰম হৈছে আৰু মই চাৰিওফালে এইবিলাক বিমংগল দেখিছোঁ। বিমংগল মানে কি? যে বেয়া কিছুমান চিন্তন, বেয়া কিছুমান চিন্তা। কেনেকুৱা? যে আমাৰ সমাজত বিশ্বাস আছে যে কুকুৰে গাঁত খান্দিলে, ৰাতি যদি চৰায়ে মাতে, কাউৰীয়ে মাতে, এইবিলাক বিমংগল বুলি কয়। ঠিক সেইদৰে অৰ্জুনেও তেনেকুৱা কিছুমান লক্ষণ দেখা পাইছিল। কি দেখা পাইছিল চোৱা? যে ওপৰত শগুন ফুৰে, শৃগালো আৰাও কৰে, যে এই চাৰিওফালে শগুনবিলাক উৰিছে। শগুন কিয় আহিছে? যে যুদ্ধত কি হ'ব? মানুহবিলাক মৰিব আৰু সেই মৰা শৱবিলাক খাবলৈ শগুন আহিছে। আৰু শিয়ালবিলাকো আটা বাঢ়ি আছে, চিঞৰি আছে। কিয়? যে তাত বিমংগল হ'ব, মানে যুদ্ধত বহুত মানুহৰ মৃত্যু হ'ব। গতিকে যুদ্ধত স্বজন বধে কিছু ফল নেদেখো, বিজয়কো আকাংক্ষা নকৰোঁ, ৰাজ্যক ইচ্ছা নাই, সুখক নবাচো। যে যুদ্ধত মই কোনো ফল দেখা নাই, ভাল ফল নহয় যুদ্ধত, মোক বিজয়ো নালাগে, মই জয়ো হ'ব নিবিচাৰোঁ, আৰু মোক ৰাজ্যভাৰো নালাগে, আৰু মোক কি নালাগে? ৰাজসুখো মই বাঞ্ছা নকৰোঁ। এনেকে অৰ্জুনে শ্ৰীকৃষ্ণৰ আগত ক'বলৈ ধৰিলে। আৰু এইখিনি কথা সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈ আছিল। হে গোবিন্দ, আমাৰ ৰাজ্যভোগত কিবা প্ৰয়োজন? যি বন্ধু হ'বৰ অৰ্থে আমাৰ ৰাজভোগ ইচ্ছা কৰি সি বন্ধু হ'ব প্ৰাণত্যাগক অংগীকাৰ কৰি যুদ্ধত উপস্থিত হোৱা আছে, তাক শুনা। যে আমাৰ ৰাজ্যভোগত কিবা প্ৰয়োজন আছে নেকি? যে যিবিলাক মোৰ বন্ধু সুহৃদ, তেওঁলোকে কি কৰিছে? আমাক যুদ্ধক্ষেত্ৰত জয়ী কৰিবলৈ নিজৰ প্ৰাণকো তুচ্ছ কৰি নিজৰ প্ৰাণ ত্যাগ কৰিবলৈও আহিছে। আৰু কোন কোন আহিছে? আচাৰ্য আহিছে, অৰ্থাৎ গুৰু আহিছে, খুৰা আহিছে, পিতামহ ভীষ্ম আহিছে, মামা আহিছে, সকুনি মামা, শহুৰ আহিছে, চালা আহিছে, মানে শহুৰ, খুনখালী আৰু সম্বন্ধীয় সকলো মানুহ এই যুদ্ধক্ষেত্ৰত প্ৰাণ ত্যাগ কৰিবলৈ আগবাঢ়ি আহিছে। আৰা যদি আমাক মাৰে, তথাপি আমি তাৰাক মাৰিতে যোগ্য নহয়। যে তেওঁলোকে যদি মোক মাৰে, তথাপিতো মই তেওঁলোকক মাৰিবলৈ মোৰ যোগ্যতা নাই। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নবধি, পৃথিৱীৰ পথে বধিব, তাক কি বুলি? যে মই এই ত্ৰৈলোক্য স্বৰ্গ মধ্য পাতালৰ কাৰণেও মই নিজৰ জীৱনক বা আনৰ জীৱনক বধ কৰিব নোৱাৰোঁ, কিন্তু মই নিজৰ জীৱনক তুচ্ছ কৰি এইবিলাকৰ জীৱনত মৃত্যু হোৱাটো মই নিবিচাৰোঁ। পাঠটোত আৰু অলপ আছে, গতিকে এইখিনি শেষ কৰি দিম নেকি? শেষ কৰি দিওঁ। গতিকে